নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ এয়া ট্ৰেইনেৰে। এই দীঘলীয়া যাত্ৰাটোত আমি কোন ঠাইলৈ যাওঁ অনুগ্ৰহ কৰি জানিবলৈ চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। আৰু যদিহে মোৰ ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু চাই কেনেকুৱা পায় এটা নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰি আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি আহি পাইছোঁহি এয়া মৰিয়নি আৰু আমাৰ আজি যাত্ৰা তিনিচুকীয়ালৈ বুলি তিনিচুকীয়া জিলাৰ সাধনী ভৱনত আজি সদৌ অসম চুতীয়া জাতিৰ মহিলা সন্মিলনৰ বৰ্ধিত এখন কাৰ্যনিৰ্বাহ সভা আহ্বান কৰা হৈছে আৰু আমি তালৈ বুলি আহিছোঁ বহু কেইগৰাকী আৰু এয়া আহি পাই গৈছোঁহি তিনিচুকীয়া। এতিয়া গৈ আছো মিটিঙলৈ এয়া তিনিচুকীয়াত গৈ আছো। অৱশেষত আমি আহি পাই গ'লোহি আৰু এয়া নিৰ্দিষ্ট আসন গ্ৰহণ কৰি আমি সভাখনৰ লগত জড়িত হৈ পৰিলোঁ। আৰু এয়া মোৰ কাষতে বহি থকা দেখিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চুতীয়া জাতি মহিলা সন্মিলনৰ সম্পাদিকা আৰু সভানেত্ৰীসকল, লগতে উপস্থিত আছে তিনিচুকীয়া জিলাৰ আঞ্চলিকসমূহৰ সম্পাদিকা আৰু সভানেত্ৰীসকল। আৰু এয়া সভা ভংগ হোৱাৰ পাছত আমি সকলোৰে সমিলমিলেৰে এসাঁজ খাই বৈ ইয়াৰ পৰা বিদায় ল'ব লাগিব। আৰু এতিয়া আহি পাই গ'লোহি আকৌ এয়া তিনিচুকীয়া ষ্টেচন। ইয়াতে এতিয়া আমি টিকেট কাটি লওঁ আৰু আমি অৱশ্যে 15 গৰাকীমান যাম। সঁচাকৈ আজিৰ দিনটো বৰ ভাল লাগিল আৰু আমি এয়া টিকেট কাটি পুনৰ আকৌ ট্ৰেইনত উঠিবলৈ অপেক্ষা কৰি আছোঁ। আৰু আজি এই সময়খিনি সঁচাকৈ বৰ সুন্দৰ সময় আৰু বহুদিনৰ মূৰত লগ হ'লে এনেকৈ সময়বোৰ কেনেকৈ পাৰ হৈ যায় ক'বকে নোৱাৰি। ইমানখিনি সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। ট্ৰেইনত আকৌ উভতনি যাত্ৰা আমাৰ ফকাটিঙলৈ, ফকাটিঙৰ পৰা গোলাঘাট। দিনটো শেষ হৈ গ'ল সদৌ চুতীয়া জাতি সন্মিলনৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহত আছিল। বৰ সুন্দৰকৈ হৈ গ'ল মিটিংখন, ভাল লাগিলে। তিনিচুকীয়া জিলাত বৰ ধুনীয়াকৈ আপ্যায়নো কৰিছে ভাল লাগিলে। সেইকাৰণে তিনিচুকীয়া জিলাৰ মহিলা সন্মিলন, জাতি সন্মিলন সকলোকে বহুত ধন্যবাদ তাৰ বাবে। আৰু এটা কথা ভাল লাগিলে, আজি মোৰো আহি সকলোকে লগ পালোঁ প্ৰথমবাৰৰ বাবে। চবকে লগ পালোঁ, বৰ ভাল লাগিলে। নিজৰ জ্ঞাতি মানুহখিনিৰ লগত থাকিয়ে আমেজটো বেলেগ অলপ ন। আৰু এইফালে আমাৰ বহি আছে সভানেত্ৰী জয়া বাইদেউ, এয়া আমাৰ সদৌ অসমৰ মহিলা সন্মিলনৰ সভানেত্ৰী। আৰু এয়া মামণি বাইদেউ আৰু এইফালে ৰুণজুন আৰু এয়া বাইদেউ যোৰহাটৰ ইণ্ডিয়া বাইদেউ, সকলোখিনি আহি আছে। আৰু এইফালে আমাৰ কুমকুম বাইদেউ, এখেতে খালি একে জেগাত থাকিব নোৱাৰে। আৰু একেবাৰে সন্ধিয়া হওঁ সময়খিনি, আবেলি সময়খিনি সঁচাকৈ বৰ ভাল লাগে। তাতে আকৌ এয়া ৰামধেনুখন চাওকচোন, পৰিৱেশটো কিমান ভাল লাগিছে। আৰু এনেকৈ আজি আমাৰ এটা সুন্দৰ দিনৰ অন্ত পৰিল।